গাইজ আমি শুনাম ইয়াত মানে আমাৰ কামৰ জেগাটো দেখাইছোঁ আপোনালোকক। বৰ্তমান আমি যাই আছোঁ বাপৰে বাপ যে। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। গাইজ এতিয়া মই অলৰেডি কামত যাবলৈ কাৰণে ৰেডি হ'লোঁ। কাম যাম আৰু এতিয়া ওলাম। তাৰপিছত যোৱাকালিৰ কথাটো গাইজ, যিটো মই দোকান কৰিছিলোঁ, দোকানটো মোটামুটি ভালে হৈছে দিয়কচোন। মানে কাপোৰখিনি মানে চেল ভালেই হৈছে যোৱাকালি। চ' আজিও ওলাম, আজিতো অলপ সোনকালে ওলাম বুলি ভাবিছোঁ। আৰু প্লাছ কালি মানে মই আপোনালোকক নেদেখালোঁ যে মই দোকানটো কেনেকৈ ছেটআপ কৰিলোঁ। আজি কিন্তু দেখাম। আজি আপোনালোকক পূৰা ফুল ভিডিঅ' ভালকৈ দেখাম। যদি মই পাৰোঁ মই ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আজি মানে মই স্কুটিত নাযাওঁ, আজি যাম, স্কুটি লৈ নাযাওঁ, আজি যাম আমি ইয়াত। এই কোনে মোক নিব আহিছে, এই কোনৰ লগত যাম, কোনে চলাব, চলা তো যাই থাকোঁ, তাত লগ পাম, চলো। চ' গাইজ কোনে মানে নতুনকৈ চলাইছে, সি ইমান ভালকৈ নাজানে মানে মই আজিতো তাক কৈছোঁ যে নাজানো বুলি খালী ছাইডত বহি থাকিলে নহ'ব, তইও চলা। তো অনুপমে চলাই আহিছিলে, তাৰপিছত মই আগত বহি কিনি ইয়াক ক'লোঁ যে তই চলা। তাৰপিছত ই চলাল। আমাৰ অফিচৰ পৰা আকৌ ঘৰ ঘূৰি আহিছোঁ, তেতিয়ালৈকে ই নিজে চলাই আহিছে, ভালে চলাইছে। মানে ভয় কৰিলে একো কাম কৰিব নোৱাৰে। চ' ভয় নকৰাকৈ চব কাম কৰিব লাগে। যিকোনো ক্ষেত্ৰত ভয় বোলা বস্তুটো কৰিব নালাগে। ত' ভয় কৰিলে মানে নোৱাৰিম, ভয় নকৰিব লাগে। কিনো এদিন দুদিন অলপ কষ্ট হ'ব, তাৰপিছত লাহেকৈ আৰু যদি কৰি থাকোঁ কামটো, তেতিয়াহ'লে লাহেকৈ শিকি যাম। যাই আছোঁ, ৰাস্তাটো দেখাই আছোঁ। এতিয়া অনুপমৰ ৰুমত যাই আছোঁ। মানে ইও আছে তাত, ইও কিবা খাব বুলি তাত মানে নামিল। তো কণ আৰু মই গুচি আহিলোঁ। এইটো মানুহটো তোকে ৰাখিছোঁ। তোৰ বেগ চেগ কি কৰ তই ভাই? আরে লাজ লাগে না। তুই লাজ কৰিছে, বহিলি। এইটো ছোৱালী নেকি তই? ইমান লাজ কৰে ভাই। ত' গাইজ আমি যাই আছোঁ এতিয়া, আপোনালোকে চাই থাকিব। মানে এটা হাত এৰি মই গাড়ীটো চলাই আছোঁ, ৰিক্সৰ কাম হয়। চ' আপোনালোকে চাওক ভিডিঅ'টো। গাইজ আমি শুনাম ইয়াত মানে আমাৰ কামৰ জেগাটো দেখাইছোঁ আপোনালোকক। বৰ্তমান আমি যাই আছোঁ বাপৰে বাপ যে ব্ৰেকৰ আগত আৰু এখন আছে। এতিয়া আমি যাই আছোঁ, ইয়াৰ ই ৰিক্সাটো চাৰ্জত লগাম। মানে এতিয়া চাৰ্জত লগাই থ'লে পিছবেলা চলাব পাৰি, বেটেৰীটো বেকআপটো অলপ আহে। ত' সেইকাৰণে ইয়াৰ গাড়ীটো চাৰ্জত লগাব যাই আছোঁ। গাইজ আমাৰ আধা কাম অলৰেডি হৈছে, মই আপোনাক দেখাই আছোঁ। তাৰপিছত আমি যাম চাহ খাবলৈ। কিন্তু দেখিছে না গাইজ, এইকেইটা চব কটা হৈ গ'ল, দেখিছে। ইয়াৰ পিছতে যাম আমি চাহ খাবলৈ। মানে আধা ঘণ্টামান লাগিব আৰু খাওঁতে। চাহটো খাই তাৰপিছত আকৌ 12টামানৰ পৰা আকৌ লাগিম কামত। তেতিয়ালৈকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। চ' গাইজ আমাৰো আজিৰ কাৰণে কামটো হৈ গ'ল। এতিয়া অনুপম আৰু মই যাওঁগৈ ঘৰত মানে ঘৰ নোযোৱাৰ আগত অনুপমে তাৰ ই ৰিক্সাটো ওলাব বোলে, ই ৰিক্সাটো লৈ কিনি যাম। আৰু ময়ো ঘৰত যাই কিনি ফটাফট ভাতটো খাওঁ, তাৰপিছত মই দোকানটো ওলাম। ত' আজি ভাবিছোঁ আপোনালোকক প্ৰচেছটো দেখাওঁ, কেনে কি কৰোঁ, মানে দোকানটো কেনেকৈ লগাম। কিন্তু মোৰ ওচৰত বৰ্তমানলৈকে একো ট্ৰাইপড বা কিবা কিবি একো নাই, হাতেৰে শ্বুট কৰি আছোঁ, আপোনালোকে গম পাই কিজানি। তথাপিও চেষ্টাটো কৰি আছোঁ যে যিমান হওক মই ভালকৈ মানে ভিডিঅ'বোৰ শ্বুট কৰোঁ ব্লগটোত। চ' আপোনালোকে চাই থাকক। আমি এতিয়া যাই আছোঁ ঘৰলৈ, যাবলৈ। গাইজ মই ঘৰত আহি পালোঁ। ঘৰত আহি মানে এতিয়া চব বস্তু ৰেডি হৈ আছে। মানে দোকানত যিখিনি বস্তু ওলাম, এইটো অলৰেডি পেক কৰা আছে। ইয়াতো কাপোৰ কেইটামান পেক কৰা আছে। আৰু এইটো চাৰ্জিং লেম্প, এইটো লৈ যাম।
আৰু এতিয়া মই মানে ভাত খাব গৈ আছোঁ। এতিয়া ভাতৰ লগত আছে এইটো চাটনি, দালি আৰু এইটো বেঙেনা ফ্ৰাই। এইকেইটাৰ লগতে খাব লাগিব। আজি মানে নিৰামিষ, বৃহস্পতিবাৰ আৰু শনিবাৰে নিৰামিষেই খাওঁ দিয়ক আমি। চ' মই ভাতটো ফটাফট খাই লওঁ, তাৰপিছত দোকানৰ কাৰণে ওলাম। গাইজ দোকানটো খুলিলোঁ, মানে মই দোকানটো দেখাব নোৱাৰিলোঁ কিহৰ কাৰণে, ফোনটো পাহৰি আহিলোঁ। এতিয়া জাষ্ট আহিছোঁ আৰু দোকানটো এনেকুৱা লগাওঁ, এনেকৈ কৰি। ইয়াত অলপমান মাল আছে। গধূলি হ'ব এইটো ছানলাইটত পিক্সাৰ কোৱালিটিটো ভাল নাহিব। তথাপিও চাওঁ, অলপ দেৰি বহোঁ। চাওঁ কি হয়। এইফালে আমাৰ খুৰী দোকান বন্ধ হ'লে মন কৰিলে। খুৰী সদায় ইয়াতে বহে, ৰেগুলাৰ ইয়াতে বহে। এতিয়া ময়ো বহিছিলোঁ এইখিনিতে, আৰু মোৰ মানে ইফালে ইফালে কাম থাকে না, আৰু মোৰ মালটো অহা নাছিলে, ত' সেইকাৰণে মই খুলিব পৰা নাছিলোঁ। ত' এতিয়া মালটো ষ্টকত থৈছোঁ, সেইটো কাৰণে কালিৰ পৰা খোলা ষ্টাৰ্ট কৰিছোঁ। খুৰীক কিন্তু সদায় ইয়াতে পাম আমি। ত' চাওঁ, অলপ দেৰি বহোঁ, মানে যদি ছানলাইটটো গুচি যায় তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব অলপ পিছত, এতিয়া নহয়। এইখিনি ইয়াতো আছে, কাপোৰ ইয়াতো আছে। ইয়াত কাপোৰ আছে, এইটো তাঁৰ ইয়াতো আছে কিছুমান। এইকেইটা ওলাম অলপ পিছত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। গাইজ গধূলিও হৈ আহিছে, এতিয়া আৰু ভিডিঅ' কোৱালিটিটো ইমান চফা নহ'ব, সেইকাৰণে মই ভিডিঅ'টো ইয়াতে সামৰোঁ। আপোনালোকক কালি কম দিয়কচোন কিমান চেল হ'ল, কিমান চেল হোৱা নাই। বৰ্তমান বহনি হোৱা নাই দিয়কচোন। এইকেইটা চেল হোৱা নাই এটা। হ'লে ভাল আছিল যোৱাকালি। চ' গাইজ ভিডিঅ'টো আজি ইয়াতে সামৰোঁ, কাৰণ গধূলিও হৈ গ'ল ভালকৈ, মানে ভিডিঅ' কোৱালিটিটো ভাল নাহিব আৰু মোৰ মাতটো ভালকৈ নাহিব। চ' আজিৰ কাৰণে ইয়াতে শেষ কৰোঁ। ত' অহাকালি লগ কৰিম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই।